এইটোৰ দাম আছে ৭০,০০০ টকা। যদি আপোনালোকে মোৰ ভিডিঅ' চাই পিনে দাদাৰ দোকানত আহে ডাইৰেক্ট আপোনাক ৬০,০০০ টকা দিব। আৰু যদি আপোনালোকে অকণমান কষ্ট কৰি আহে আৰু ১,০০০ টকা ডিছকাউণ্ট 59,000ত আপোনালোকে এইটো পাব। আৰু এইটো নিজৰ ঘৰৰ চোতালতে আপোনালোকে ব্যৱসায় কৰিব পাৰিব। এইটোৰ দাম 55,000 আছে। যদি কোনোবাই লয় মোৰ ভিডিঅ' চাই আহি ডাইৰেক্ট 45,000ত দি দিব। ডাইৰেক্ট আপোনাক 10,000 ডিছকাউণ্ট। এইটো আৰু এইটো ছেম দাম। এতিয়া মই দাদাৰ পৰা শুনিম এই তিনিটাৰ কাম কি আৰু কেনেকৈ কৰে, কোনে কোনে কৰিব পাৰিব। আচ্ছা দাদা, আপুনি ডাইৰেক্ট কৈ যাওক যে এই তিনিটা মেচিনৰ কাম কি, কোনে কোনে কৰিব পাৰিব, মহিলা কৰিব পাৰিবনে নাই, পুৰুষে কৰিব পাৰিবনে নাই। এই মেচিনটো হ'ল ডিজিটেল মেচিন। আপুনি নিশ্চয় গম পাইছে। চাওক, আমি য'ত লৈ যাম ততে যাব, কোনো অসুবিধা নাই। আপোনাৰ নিশ্চয় চাইছে চকাটো আছে। এইটো হয় ডিজিটেল মেচিন, মানে কাৰেণ্টত চলিব। কাৰেণ্টত চলিব, ঘৰৰ কাৰেণ্ট যোনটো আছে সেইটোত চলিব। যদি কোনোবাই ভাবিছে মই শক্তি বা নধৰাকৈ কাম কৰিম, নিশ্চয় আপুনি কৰিব পাৰে। কোনো মা, কোনো বাইদেউ, কোনো মাহী যদি কাম কৰিব খোজে কৰিব পাৰে। আৰু ডাঙৰ কথাটো হ'ল কি যে এই চাউলটো যে ওলাব একদম পেকেটৰ চাউল যিখিনি আছে সেইখিনিহে ওলাব। ধান ভঙাব পাৰে। হ্যাঁ, ধান ভঙাব পাৰে, নিজৰ ঘৰতে পাৰিব। নিজৰ ঘৰতে পাৰিব। আচ্ছা আচ্ছা, পাৰ্চনেলি ইউজৰ কাৰণে ল'ব পাৰে। হ্যাঁ, পাৰে পাৰে। দোকান দিলেও পাৰে, কৰিব পাৰে। সেইটো পাৰে। আৰু যোনটো ইয়াৰ যোনটো কুৰা ওলাব, এইটো গৰু, গাহৰি, মাছ, হাঁহ, কুকুৰা সম্পূৰ্ণ খাব পাৰিব, ফাঁকি হৈ ওলাই আহিব। তাতকৈ ডাঙৰ কথা এটা হৈছে ইয়াৰ লগত কিন্তু পালভাইজাৰ দিয়া আছে। ভালকে মন কৰিব, ইয়াক পালভাইজাৰ বুলি কোৱা হয়। ভাৰতবৰ্ষত যিমান মেচিন আছে তাতকৈ ডাঙৰ বস্তুটো হ'ল পালভাইজাৰ। এই পালভাইজাৰত আপুনি মাকৈ দানা কৰিব পাৰে বা হালধি গুড়া কৰিব পাৰে, মৰিচ জলকীয়া গুড়া কৰিব পাৰে। যদি ভাবিছে মই চাউলৰ গুড়া কৰিম, কোনোবাই ভাবিছে যদি মই মাকৈ কিবা হেৰি কৰিম, সম্পূৰ্ণ কৰিব। ফাঁকিযুক্ত ঘৰুৱা বস্তুৰ যিকোনো কাম, মানে যেনে ধান ভঙাতকৈ আৰম্ভ কৰি চাউল ভঙা সবখিনি এটা মেচিনতে কৰিব। এই মেচিনতে কৰিব পাৰে। লাইনৰ বিল কিমান আহিব? এইটো আপোনাৰ 1 মোন ধান ভাঙালে আপোনাৰ 2 টকা 50 পইচা আহিব। 2 টকা 50 পইচাত 1 মোন ধান ভঙা হৈ যাব পাৰিব। আচ্ছা ঠিক আছে, এইটোৰ কাম কওক আপুনি। এইটোৰ কাম কি? এইটোৰ কাম কওক। এইটো কাম সেম হয়, কিন্তু হলেও ইয়াত ধানটো আপুনি কমকে ভাঙাব, এইটো বেছিকে ভাঙাব। এইটো ডিজিটেল নহয়, এইটো ডিজিটেল পেট্ৰল না ডিজেল? ডিজেল নহয়, কাৰেণ্টে চলিব। কাৰেণ্ট চলিব, বাট এইটো ডিজিটেল নহয়। তাৰ মানে এইটো মানে এই যোনটা 1 ঘণ্টাত ভাঙাব আপোনাৰ 7 পৰা 8 মন, এইটো ভাঙাব 3 পৰা 4 মন। আচ্ছা, অলপ কমকে ভাঙাব, দামো কম এই কাৰণে। দাম কম। আচ্ছা, দাম কম। আৰু এইটোত আপোনাৰ ডিজিটেল নহয়, তাৰ মানে এইটো ডিজিটেল হয়। এই চাই ল'ব পাৰে। আচ্ছা আচ্ছা, এই চাই ল'ব পাৰে। যেনেবা ইপিনে দিব এইটো ঘূৰিব, ইপিনে দিব এইটো ঘূৰিব। আচ্ছা, দুটা সিস্টেম আছে। হয় হয়। এইবিলাক যে বাকচ আছে পিছপিনে, এইবিলাকত সব ইয়াৰ মাল আছে না নাই? সব মাল ষ্টকত আছে। তাৰ মানে সব ষ্টকত আছে। সাপোজ কোনোবাই অৰ্ডাৰ কৰিলে তেখেতৰ ঘৰত গৈ দি আহিব না আপুনি? যদি এক্সট্ৰা চাৰ্জ দিয়ে আপোনাক? হ্যাঁ, দিম, নিশ্চয় দিম, নিশ্চয় দিম। আপোনাৰ ফোন নাম্বাৰটো লাষ্টত একদম ডাইৰেক্ট কৈ দিয়ক, আপোনাৰ ফোন নাম্বাৰ আৰু লোকেশনটো কৈ দিয়ক। মোৰ ফোন নাম্বাৰটো হ'ল 7002855157। আৰু এটা নম্বৰ আছে 9864889683। আপোনালোকে এই দোকানটো পাব বিলাসীপাৰা বেলতলি চাৰিআলি, গুৱাহাটী বাছ ষ্টেণ্ডৰ অপজিটত।